নমস্কাৰ বন্ধুসকল, মই আজি এমাজন ইণ্ডিয়াৰ পৰা এটা বস্তু আনিছো। কি বস্তু আনিছো মই যেহেতু প্ৰডাক্টটো খুলিলোৱে, তথাপিও আপোনালোকক দেখাই দিছো কি বস্তু আছে। আপোনালোকে এখন বিল দেখিবলৈ পাইছে আৰু এইটো বক্স কাম নাই, ইফালে পেলি ফেকি দিয়া হয় ইয়াক। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে, এইটোৱে হ'ল সেইটো বস্তু ARTIS BT99 BR। এইটো এটা ব্লুটুথ স্পিকাৰ হয়। এতিয়া আমি চাম ইয়াৰ প্ৰাইচ হৈছে, প্ৰাইচটো আপোনালোকে এই বক্সত দেখাই দিছো। ইয়াৰ অৰিজিনেল প্ৰাইচ হৈছে আপোনাৰ 1800 টকা লিখা আছে, কিন্তু মই 1200 টকাত পাৰচেজ কৰিছো। আপোনালোকে দেখিবলৈ পাব ইয়াৰ ভিতৰত কি কি আছে। এখন মেনুৱেল আছে, এইখন আমি নপঢ়ো, আৰু এটা পলিথিন আছে। ইয়াত বেচিকলি থাকিব আপোনাৰ চাৰ্জাৰ আৰু এডাল অক্স কেবল থাকিব। এডাল হ'ল আপোনাৰ অক্স কেবল, পইণ্টটো এইটো আমি পেলাই দিছোঁ, আৰু এডাল নৰ্মেল চাৰ্জাৰডাল আমি চাইছোঁ। চাৰ্জাৰডাল দেখিছে আপুনি, এই নৰ্মেল চাৰ্জৰ কাৰণে। আৰু এইটো হৈ গ'ল আমাৰ বস্তুটো। এইটো আপোনালোকে দেখিবলৈ পাইছে আৰ্টিছৰ BT99। আৰু কিবা আছে নেকি বক্সত? আৰু বক্সত একো নাই। ইয়াত এডাল বস্তু গৈছে, এইডাল হ'ল হুক কৰিবৰ কাৰণে। আৰু এইটো হৈছে আমাৰ ARTIS BT99। ইয়াৰ চাউণ্ড কোৱালিটি কেনেকুৱা আমি এতিয়া চেক কৰিম ইয়াক। ইয়াত আপোনালোকে পিছফালে দেখিবলৈ পাইছে এটা চাৰ্জাৰ পইণ্ট আছে, এডাল অক্স আৰু USB পইণ্ট, এইটো অন অফ চুইচ। বেগপিনে একো নাই আছে। ইয়াত ভলিউম আপ ডাউন, নেক্সট বটাম, ক্ল'জ আৰু মেনুৱেল ৰেডিঅ'ৰ কাৰণে। বছ ইমানেই আছে বন্ধুসকল। আমি এতিয়া বস্তুটো অন কৰি লওঁ। The Bluetooth device is ready to pair. আপোনালোকে শুনিলে, The Bluetooth device is connected successfully. ব্লুটুথ ডিভাইচ আমাৰ চাউণ্ড কোৱালিটি কেনেকুৱা হৈছে। পিছফালে বেছ আছে, আপোনালোকে শুনিবলৈ পাইছে। আৰু আপোনালোকে শুনিলে, চাউণ্ড কোৱালিটি ভালে আছে মোটামুটি, আৰু বাকী ঠিকেই আছে মোটামুটি। বস্তুটো বেয়া নহয়, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। মই অৰ্ডাৰ কৰিছোঁ। প্লাষ্টিকটো অলপ চফ্ট আছে। বাকী আৰু বজাওঁ, 2 দিনমান ইউজ কৰোঁ, কি হয় চাওঁ। এমাজনে 10 দিনৰ কাৰণে মোক 10 দিনৰ পিছত ঘূৰাই ল'ব বুলি কৈছে। 10 দিন যদি বেয়া পাওঁ। বস্তুটো প্ৰডাক্টটো ভালে আছে, মই ভালেই দেখিছোঁ। বাকী আপোনালোকে যদি ইয়াৰ বিষয়ে জানিব বিচাৰে বা কি হয় বস্তুটো, এইটো আপুনি এমাজনৰ লিংক পাই যাব। আৰু প্ৰডাক্ট মোটামুটি ঠিকে আছে। বজাই চাওঁ অলপ, আকৌ এবাৰ আমি শুনি চাওঁ। পাহাৰী ছোৱালী, তুমি কিয় ইমান ধুনীয়া?
বেছ কোৱালিটি ঠিকে আছে, বেছ কোৱালিটি কোনো প্ৰব্লেম নাই। এতিয়া আমি এটা হিন্দী গান টেষ্ট কৰিম কেনেকুৱা হয়। ना अंत है उसका वो सबका ना इनका उनका वही है माला वही है मन का मस्त मलन वो अपनी उनका अंतर जानिए सबक के स्वाभिमानी बेस बॉक्स में पिस्टल ऐसे और आपका लगना है बॉक्स पूरा बेल का पत्ता तीनों लोग इसी की सत्ता स्पीकर भी अड़ेक अमर है महादेव आ रहा है जत्ता वही शून्य है वही एका है वही शून्य है वही एका है वही शून्य है वही एका है जिसके भीतर बसा शिवा তো বন্ধুসকল আপোনালোকে দেখিলে এটোৱে হ'ল আৰ্টিষ্ট BT99 BR সাউন্ড কোৱালিটি ঠিকে আছে মোটামুটি এডাল ষ্ট্ৰেপ দিছে আপোনালোকে এডাল লৈ যাব পাৰিব য'ত আৰু মই ভালে পাইছো বস্তুটো আপোনালোকে কেনে পাইছে কমেন্টত জনাব মোক বাকি আজিলৈ সামৰিছো ধন্যবাদ জয় অসম Mapisa judi